যদিহে আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি আপোনাক এনে এক ব্যৱসায়ৰ বিষয়ে কোৱা হ'ব য'ত আপুনি চাকৰিত লাভ কৰা ধনতকৈ বহুগুণ বেছি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এনে বহু লোক আছে যি চাকৰিতকৈ ব্যৱসায়ৰ প্ৰতিহে অধিক আগ্ৰহী। তেনেলোকৰ ভিতৰৰে এগৰাকী হৈ আপুনিও নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে নেকি? যদি আছে, তেন্তে আপোনাৰ বাবে আছে বিশেষ ব্যৱসায়ৰ টিপছ, যি আৰম্ভ কৰি আপুনি প্ৰতিদিনে 4,000 টকা অৰ্থাৎ এমাহতে লক্ষাধিক টকা উপাৰ্জন কৰিব পাৰিব। এই ব্যৱসায় হৈছে কলৰ চিপছ তৈয়াৰ কৰা ব্যৱসায়। কলৰ চিপছ স্বাস্থ্যৰ বাবে ভাল হোৱাৰ লগতে এই চিপছবোৰ উপবাসে থকা লোকসকলেও খায়। আলুৰ চিপছতকৈ কলৰ চিপছৰ চাহিদা অধিক হেতুকে এই চিপছৰ বিক্ৰীও অধিক হয়। কলৰ চিপছৰ বজাৰৰ আকাৰ সৰু হোৱাৰ বাবে ডাঙৰ ডাঙৰ ব্ৰেণ্ডেও কোম্পানীবোৰেও কলৰ চিপছ তৈয়াৰ নকৰে। সেইকাৰণে কলৰ চিপছ তৈয়াৰ কৰি ব্যৱসায়ৰ এক ভাল সুযোগ আছে। গতিকে আপুনিও আৰম্ভ কৰিব পাৰে এই ব্যৱসায়। কিন্তু কলৰ চিপছ বনাবলৈ প্ৰয়োজন হ'ব কি কি সামগ্ৰী, তাৰ বিষয়ে আপোনালোকক কৈছোঁ যে কলৰ চিপছ তৈয়াৰ কৰিবলৈ বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় আৰু কেঁচা সামগ্ৰী মুখ্যতঃ কেঁচা কল, নিমখ, খোৱা তেল আৰু অন্যান্য মছলা ব্যৱহাৰ কৰা হয়। কিছুমান মুখ্য যন্ত্ৰপাতি তথা সঁজুলিও এই ব্যৱসায়ত অন্তৰ্ভুক্ত হয়। তাৰ ভিতৰত আপোনাক লাগিব কল ধোৱা টেংক আৰু কলৰ বাকলি গুচোৱা যন্ত্ৰ, কল কটা যন্ত্ৰ, টুকুৰা ফ্ৰাইং মেচিন, মছলা মিলোৱা, পাউচ প্ৰিণ্টিং মেচিন, পৰীক্ষাগাৰৰ সামগ্ৰী। এই যন্ত্ৰবোৰ ক'ৰ পৰা ক্ৰয় কৰিব? আপুনি কলৰ ব্যৱসায় আৰম্ভ কৰিবলৈ এই যন্ত্ৰবোৰ আপুনি ইণ্ডিয়া মাৰ্ট তথা alibaba.com এনেকুৱা ধৰণৰ ৱেবছাইটৰ পৰা ক্ৰয় কৰিব পাৰিব। এই যন্ত্ৰ ৰাখিবলৈ আপোনাক কমেও 4,000ৰ পৰা 5,000 বৰ্গাকাৰ ঠাইৰ প্ৰয়োজন হ'ব। এই যন্ত্ৰপাতি আপুনি 28,000ৰ পৰা 50,000 টকাৰ ভিতৰত লাভ কৰিব। এতিয়া আহোঁ 50 কিলোগ্ৰাম চিপছ তৈয়াৰৰ বাবে কিমান টকা আপুনি ব্যয় কৰিব লাগিব। 50 কিলোগ্ৰাম চিপছ তৈয়াৰ কৰিবলৈ কমেও 120 কিলোগ্ৰাম কেঁচা কলৰ প্ৰয়োজন হ'ব। আপুনি প্ৰায় 1,000 টকাত 120 কিলোগ্ৰাম কেঁচা কল পাব। ইয়াৰ বাবে 12ৰ পৰা 15 লিটাৰ তেলৰ প্ৰয়োজন হ'ব। চিপছ ফ্ৰায়াৰ মেচিনে 1 ঘণ্টাত 10ৰ পৰা 11 লিটাৰ ডিজেল ব্যৱহাৰ হয়। নিমখ আৰু মছলাৰ বাবে সৰ্বাধিক 150 টকা। গতিকে 50 কিলোগ্ৰাম চিপছ তৈয়াৰ কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব মুঠ 3200 টকা।